কঁঠাল গুটি এই বাদুলি আৰু কোনোবাই সৰাই থৈ দিছিল তাকে বুটলি আছো ৰ ঘৰত আলু নাই নেকি আলু আছে কঁঠালৰ কথা গম পোৱা নাই নেকি তই নাই কি কথা গম পাবি দে ক'ত যাবা আহিছা তই এই তহঁতৰ ঘৰতে আহিছোঁ হয় নেকি যো বহ বাকী ভালনে এই আছোঁ দে ভালে হাঁহগিলাকৰ খবৰ কি হৈছে এই আছে একণি চুনি পৰা নাই এই তোক সেই হাঁহৰ কথা কোৱা নাই চিয়াৰ কথা কৈছো চিয়া তই আকৌ বস্তে নিগাই ঘূৰা নহয় আছে ঠিকে আছে সেইকাৰণে আহিছোঁ কি কথা হয় এই যোৱাকালি পে মোৰ এফবিত মেছেজ ফ্ৰেণ্ড ৰিকুৱেষ্ট দি একে জিয়াটোৱে ভৰ্তি কৰি দিছে কিয়া হয় নেকি এই আৰু বাচ্চাটো মানে নাম্বাৰো ল'লা DSLR উঠা ফটো দিছিলি কিজানিয়া নাই নাই পিছে ক'ৰবাৰ ভাল বাইক চাইকেল উঠি ফটো দিছিলি নাই হা নাই চাওঁ দিচোন তোৰ FBটো চাওঁ এইটো কি হ'ল এতিয়া গম নাপায় নাপা এইটো ভিডিঅ' চাওঁ এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছোঁ অসমৰ জনপ্ৰিয় এটি ফল সেই ফলটো অসমৰ মানুহে খাই ভাল পায় উত্তৰ পূৰ্বাঞ্চলত সেই ফলবিধৰ বিশেষ এক মৰ্যাদাও থকা পৰিলক্ষিত হয় সেই ফলবিধক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এক প্ৰকাৰ খলকনিৰ সৃষ্টি হৈছে আজি আপোনালোকক সেই ফলবিধৰ বিষয়ে মই জনাব বিচাৰিছোঁ সেই ফলবিধ হৈছে কঁঠাল আৰু বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কঁঠালে এক নতুন দিশ এক নতুন ধাৰাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু এটা ফটো চাইছোন তই এতিয়া গম পালি আৰু শুন কোনোবাই যদি তোক সোধে কি কৰা বুলি তেতিয়া তই কি বুলি কবি তই কবি মই কঁঠালৰ বেপাৰ কৰোঁ বুলি কবি তই ভাল বুদ্ধি এটা দিলে তই দে বাৰু মই যাওঁতে আছোঁ দে হেল্ল' কোন তৰালি কোন তৰালি নাম্বাৰ যে লৈছিলে মোৰ পৰা এই নাই বিজনেছ কৰি আছোঁ আৰু কঁঠালৰ হ'ব দিয়া পিছত ফোন কৰিম তোমাক গম পালি এতিয়া পালোঁ দে তই বনি গেলি দে তই বনি গেলি তোৰ তাত আৰু ৰাতি কিমান ফোন মেছেজ আহি বিয়া পাত্তা নাই একদম বিয়া পাত্তা নাই বাৰু যা যদি ভিডিঅ'টো চাই হাঁহি উঠিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব